নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনালো যেহেতু ভাদ মাহ চলি আছে আৰু ভাদ মাহত নামঘৰলৈ গৈ নাম শুনি কোনে কোনে ভাল পায় বাৰু মই কিন্তু খুবেই ভাল পাওঁ আৰু প্ৰায় ভাদ মাহ দিনকেইটাত নামঘৰলৈ যোৱা হয় আৰু আজি যেহেতু আমি নামঘৰত সহায় ভাগি আগবঢ়াইছোঁ সেইটো কাৰণে ৰাতিপুৱাতে সোনকালে উঠি কাম বন কৰি আজৰি হৈ এয়া নামঘৰলৈ বুলি ওলাই আহিলোঁ আৰু আহিয়ে প্ৰথমে নামঘৰৰ ভিতৰত সোমালোহি আৰু এয়া নামঘৰৰ ভিতৰৰ পৰিৱেশটো চাওকচোন কি ধুনীয়াকৈ সজাই পৰাই ৰখা হৈছে আৰু আমাৰ ঘৰত যেহেতু সদায় দিনৰ 11টামান বজাৰ পৰা নাম আৰম্ভ কৰা হয় আৰু আমি আজি সোনকালে অহা বাবে এতিয়ালৈকে কোনো নামঘৰত অহা নাই এতিয়া প্ৰায় সময়টো 9টামান বাজিছে আৰু আহিয়ে প্ৰথমে ভাবিলোঁ চাকিগছ জ্বলাই লওঁ আৰু এইফালে আমি চাকিগছ জ্বলাবলৈ বুলি ল'লোঁ এইফালে নামঘৰ ঢাৰি পাতি ধুনীয়াকৈ পাৰি ৰখা হৈছে আৰু এয়া আমি চাকিগছ জ্বলাই ল'লোঁ আহি কেনে মানুহজনৰ কৰ্মসূত্ৰে যেহেতু আমি শিৱসাগৰত থাকোঁ আৰু শিৱসাগৰৰ টাউনৰ মাজত থকাৰ পিছতো যে আমি এনেকুৱা এটা পৰিৱেশ পাইছোঁ য'ত নেকি আমি নামঘৰত গৈ খন্তেক সময় বহিছোঁ ভাদ মাহৰ নাম শুনিব পাৰিছোঁ সেৱা ধৰিব পাৰিছোঁ সেইখিনিয়ে বহুত আৰু সেইটো কাৰণে মই প্ৰায় পাৰিলে ভাদ মাহৰ দিনকেইটাত নামঘৰলৈ যাওঁ অলপ সময় বহোঁ মনটো ভাল লাগি আহে আৰু এইফালে যে চাকি জ্বলাই আছে এইকেইগৰাকী আজি এইকেইগৰাকীৰ লগতে আমি সহায় ভাগি আগবঢ়াইছোঁ আৰু দুঘৰমান আছে তেওঁলোক আহিব এইফালে আমি ধূপ চাকি জ্বলাই সেৱা এটা ধৰি ল'লোঁ আৰু এইফালে দেখিছেনে বাইদেৱে প্ৰসাদ ধুই আছে আৰু এইফালে ভকত দুজনে প্ৰসাদৰ কাৰণে নাৰিকল কল ফল মূল ৰেডি কৰি আছে অকণমান আপোনালোককো দেখুৱাই দিলোঁ যিহেতু মই আজি প্ৰথমৰ পৰা শেষলৈকে সকলোবিলাক আপোনালোকক দেখাই থাকিম আপোনালোকে ভিডিঅ'টো চাই থাকিব এইফালে ভকত দুজনে ফল মূল ৰেডি কৰি আছে এয়া হৈছে আমাৰ নামঘৰৰ চাহ জলপান খোৱা ঘৰটো নাম যিহেতু আৰম্ভ হোৱা নাই আৰু আমি সকলোৱে মিলি কি কৰিব লগা আছে কাম কৰি ল'লোঁ আৰু আমাৰ নামঘৰত প্ৰসাদৰ সহায় আগবঢ়োৱাৰ লগতে কোনোবাই যদি ইচ্ছা কৰে তেন্তে ভকত আইসকলক দুপৰীয়াৰ বাবে সিদ্ধমুঠিও খোৱা যোগাৰ কৰিব পাৰে আৰু আমি সকলোৱে মিলি আজি নিৰামিষভাৱে তেনেকৈ সকলোকে খোৱা কথা ভাবিলোঁ আৰু এইফালে দেখিছেনে ৰান্ধনী ভকতজনে দুপৰীয়াৰ কাৰণে এইবিলাক বনাই আছে দালি বনাই আছে তেওঁ আৰু এইফালে আমি আধা চব্জি টব্জি কাটি দিছোঁ তেওঁ বনাই আছে এইফালে আজি কি বনাই সকলোখিনি আপোনালোকক দেখাই থাকিম বাৰু এইফালে লগৰজনী আৰু মই পনীৰ কাটি আছোঁ এইফালে দুইজনে কাটি ল'লোঁ পনীৰ আৰু এইফালে লগৰ এগৰাকীয়ে এইফালে তেওঁ চাটনিৰ কাৰণে বনাই আছে এইফালে মগু লৈছে মগু লগত এনেকৈ পিচি লৈছে আৰু এইফালে ভকতজনে মিক্স চব্জি এখন বনাই আছে সময়টো প্ৰায় হৈছেগৈ 11টা বাজিবলৈ হৈছে মই নামঘৰৰ ভিতৰৰ পৰিৱেশটো আপোনালোকক অলপ সময় পিছত দেখাম বাৰু অলপ সময় পিছতে নাম আৰম্ভ কৰিব যিহেতু এতিয়ালৈকে নামঘৰৰ ভিতৰলৈ চাকি জ্বলাই আকৌ যাবলৈ পৰা নাই এতিয়া যাম তাতে অকণমান ভিডিঅ' কৰি আপোনালোককো দেখুৱাম চাই থাকিব ভিডিঅ'টো এফালে আমাৰ প্ৰায় দুপৰীয়াৰ কাৰণে খানাটো হ'বলৈ হৈছেগৈ এফালে পনীৰ আৰু বুট দালি বনাইছে আৰু এবিধ হ'ব পচলা আৰু বুটৰ চব্জি আৰু এফালে মিক্স চব্জি হ'ব চাটনি হ'ব দালি হ'ব তেনেকৈ আজি নিৰামিষ সিদ্ধমুঠি ভকত আইসকলক তেনেকৈ খুওৱা হ'ব আৰু এইফালে মই নামঘৰৰ ভিতৰলৈ বুলি এতিয়া সোমাই আহিলোঁ এয়া ধুনীয়াকৈ ভকতসকলে নাম লৈ আছে অকণমান চাওকচোন আপোনালোকে Oh
ভাপ পিঠা বনাইছে কেনেকে বনাই কওকচোন কেনেকে বনাই ধুনীয়া হৈছে দেই এইফালে আমাৰ ধুনীয়া ধুনীয়া খুৰী দুগৰাকীয়ে ভাপ পিঠা বনাই আছে তাকো অকণমান আপোনালোকক দেখাই দিলোঁ এইফালে চাওকচোন কি ধুনীয়াকৈ ভাপ পিঠা বনাই আছে আৰু যিহেতু নাম সামৰিবলৈ আৰু বেছি সময় নাই সেইটো কাৰণে চাহৰ যোগাৰ কৰিবলগীয়া হৈছে আৰু এইফালে যে বাইদেউ দুগৰাকী দেখিছে এই দুগৰাকীও আজি আমাৰ লগতে সহায় আগবঢ়াইছে আৰু এইফালে তেওঁলোকে এইফালে তেল পিঠা নাৰিকলৰ লাৰু তেনেকে লৈ চাহৰ কাৰণে প্লেটকেইখন সজাই আছে আৰু এইফালে যে ভাপ পিঠা বনাই থকা দেখিছিলে এয়াও বাটিত এনেদৰে সজাই লোৱা হৈছে চাহৰ লগত দিয়া হ'ব আৰু এইফালে যে কেটলি লৈ ঘূৰি ফুৰিছে দেখিছেনে এইজনীয়ে হৈছোঁ মই আৰু এইফালে চাহৰ কাৰণে কেটলি লৈ হাতত চাহ দিবলৈ বুলি লৈছোঁ ভকত আইসকল সকলোৱে মিলি এনেদৰে চাহ জলপান খোৱাৰ পিছত যেহেতু প্ৰসাদ খোৱা হ'ব আৰু বাহিৰতো অলপমান মানুহ আছিলে সকলোকে চাহ জলপান দিয়া হ'ল আৰু চাহ জলপান খোৱাৰ পিছত সকলোৱে নামঘৰ ভিতৰলৈ বুলি সোমালেগে আৰু এইফালে দেখিছেনে এইফালে সকলোকে প্ৰসাদ দিয়া হৈছে আৰু প্ৰসাদ খোৱাৰ পিছত আজি দুপৰীয়া সিদ্ধমতী সকলোৱে লগ লাগি এনেদৰে একেলগে নামঘৰ খোৱা হ'ব প্ৰসাদ খোৱাৰ পিছত ভকত আইসকল সকলোকে নি চাহ খোৱা ঘৰটোত বহোৱা হ'ল আৰু এইফালে সকলোকে পানী দিলোঁ আমি যিহেতু ৰাধনী নাই কোৱা ভকত ৰাধনীকেইজনে ৰাধনী কৰিছে আমি অকল মাত্ৰ পানী জলকীয়া এইবিলাকহে দিলোঁ দেই এইফালে সকলোৱে খাই বৈ ঘৰলৈ বুলি যাবলৈ লৈছে আৰু ৰাতিপুৱা একদমেই ডাৱৰীয়া আছিলে বতৰটো আৰু এতিয়া চাওকচোন ইমান ৰ'দ দিছে আৰু এতিয়া একেবাৰে লাষ্টত আমি বিদায় সেৱাখন কৰিবলৈ লৈছোঁ এইফালে আমি সকলোৱে আজি যিকেইটা পৰিয়ালে আমি সহায় আগবঢ়াইছিলোঁ সকলোৱে মিলি একেলগে এনেদৰে বিদায় সেৱাখন কৰিবলৈ ল'লোঁ আৰু আজি আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু যদি এতিয়ালৈকে মোক ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ চেনেলটো আগবাঢ়ি যোৱাত আপোনালোকে যাতে অলপমান মোক সহায় কৰে তেন্তে আজিলৈ বাই ৰাইজৰ মাজতে কৰিব লাগে